थांनाय हराव गंसे जौ गलाखौ सिनायमोनि दुथांफोरा सावदों। बे समाव मोनसे ब्रेकिं निउज। धेमाजि जिल्लानि तराजान आदि गामियाव सिनायमोनि सुबुंफोरा दुथां हाबा मावदों। राजिब दास मुंनि आयेनजों गनायजाखानाय गंसे जौ गलाखौ माखासे सिनायमोनि दुथांफोरा खाबु लानानै सावफैदों। सावनायजों गला आरो गलायाव थानाय गोबां जौफोरा खहा जायो। मिथिनाय बादिब्ला हरनि 12 बाजिसो समाव गला बिगोमानि उन्दुनायखौ खाबु लानानै दुथांफोरा बे हाबाखौ मावदों। सोर बेबायदि दुथां हाबा मावखो बेखौ दासिमबो रोखा मिथिनो मोननाय जायाखै। गला बिगोमा राजिब दासआ फोरमायनाय बादिब्ला बेहा उन सिगां बेफोरबायदि रावजोंबो सुथुर गैयामोन। नाथाय साननैसो सिगां दुर्गा बरा मुंनि सासे सुबुङा जानबुंनि गेजेरजों राजिब दासनि जौ गलाखौ सिलिंखार खालामगोन होननानै हुमखि होदोंमोन। नाथाय दासिमबो बे दुथां हाबाखौ सोर मावमारखो बेनि जेबो रोखा गैया। पुलिसनि नायबिजिरनायनि उनावसो दायनिगिरिया सोराङाव फैसिगोन। गला बिगोमा राजिब दासआ जाथायनि सायाव गोख्रों नायबिजिरनानै आयेन बायदियै दायनिगिरिनि हेंथायै गोख्रों राहा लानो थाखाय सरकारखौ खावलायदों। সেইটো ৱাইন শ্বপটো মোৰ এইটো অলৰেডি মই ফুল লাইচেঞ্চ আছে আৰু চব টেক্স দিয়া আছে, কিন্তু সেইটো মানুহ এজনে মানে মোক ৱাৰ্ণিং থ্ৰিটেনিং কৰি থাকে। সেইটো মানুহটো হ'ল এই ডিঙিয়া গাঁৱৰ এইটো কি আছিলে দুৰ্গা বৰা নামটো। সি মানে মোক ফেচবুকতো দিছে মোৰ এইটো ভিডিঅ' কৰি কিনে কি হাতাব লাগে, এইটো কি কৰিব লাগে বুলি, আৰু মোক লাইভ থ্ৰিটেনিং দি আছে। তাৰ ভইচ ৰেকৰ্ডিং আছে মোৰ লগত। মই পাছত আপোনালোক মিডিয়া পাৰ্চনক দি দিম। যি সি কৈছে এইটো গোটেইখিনি মোৰ ৰেকৰ্ডিঙত আছে আৰু ছ'চিয়েল মিডিয়াতো আছে। আপোনাৰ লগত তাৰ কিবা এগেইনষ্ট চিষ্টেম কিবা আছে নেকি? নাই, তাৰ লগত মোৰ ইণ্ডিভিজুৱেল কোনো এগেইনষ্ট নাই, কিন্তু সি এগেইনষ্ট কৰি আছে আমাৰ ইয়াত মাটি যোনটো এতিয়া আমাৰ বাউণ্ডাৰী ইছ্যুটো আমি যোনটো আমাৰ নেবাৰিং আছে ওচৰৰ আছে আমি গোটেইখিনি মিচিং বড়ো যিমানখিনি আছে মিলি আছোঁ। সি কিন্তু 25 কিলোমিটাৰৰ পৰা আহি কিনে ইয়াত গণ্ডগোল ক্ৰিয়েট কৰি আছে আৰু মাৰপিট লগাই আছে। আৰু আজি ৰাতি মোৰ এইটো ৱাইন শ্বপখন সিয়ে জ্বলাবলৈ দিছে। মোৰ ফুল 100% তাৰ ছাছপেক্ট আছে। দুৰ্গা বৰাহে জ্বলাবলৈ দিছে মোৰ ৱাইন শ্বপ। আপোনাক কেতিয়াবা আপোনাৰ ৱাইন শ্বপ জ্বলাম বুলি আপোনাক ধমকি দিছিল? হয়, মোৰ ৱাইন শ্বপটো জ্বলাম বুলি, মোৰ ৱাইন শ্বপ উঠাই দিম বুলি, আৰু মোক বক্সিং মাৰিছিলে সি। যেতিয়া ইয়াত মিনিষ্টাৰে আহিছিলে এইটো 16 তাৰিখ মানে আমাৰ MLA আহিছিলে ইয়াত, ধেমাজি MLA মিনিষ্টাৰকেইটা আহোঁতে সি মোৰ লগত কাজিয়া কৰি কিনে মোক ৱাৰ্ণিং দি কিনে মোক বক্সিং মাৰি সি পলাই গৈছিলে ইয়াত জাগৰা কৰাওঁতে। হয়, মোৰ ডেমেজ হৈছে এইটো চাওক, আৰু এইটো শ্বাটাৰবিলাক চব জ্বলিলে, পেইণ্টিং কালাৰ যিমান আছে জ্বলিছে, আৰু ভিতৰৰ পৰা কাৰ্টুনো জ্বলিলে। জ্বলাবিলাকো ফটো ল'ব পাৰে আপোনাবিলাক, ভিডিঅ' লওক। মোৰ যিমানখিনি ডেমেজ আছে এইটো ষ্টেটমেণ্ট এটা বনাব, মই এইটো বনাই কিনে চৰকাৰ দুটাক জমা কৰি দিম। ধেমাজিতো দি দিম, আপোনাৰ এইটো লিকাবালি লোৱাৰ চেঙতো দি দিম। মই সেইটোৱে ক'ম, ল' হিচাপত কাম কৰক না। যোনটো ইলিগেল কৰি আছে কামটো, যোনে মানে ল'ৰ বস্তুটো আমি ইলিগেলকৈ না ইয়াত মদ আনিছোঁ না ইলিগেলকৈ বিক্ৰী কৰিছোঁ। মই আছাম গভৰ্ণমেণ্টকো টেক্স দি আছোঁ, বাই মোৰ টিপি কাটি কিনে মই ইয়াত লৈ অনা হয় মালটো, গোটেই ধেমাজিত চেকিং হোৱা যায় মোৰ বস্তুবিলাক। সেইটোৰ কাৰণে মই আছাম গভৰ্ণমেণ্টকো ৰিকুৱেষ্ট কৰোঁ, মই টেক্স দি কিনেহে আপোনাবিলাকৰ পৰা বস্তুটো আনো। সেইটো আনাটো মই ইয়াত অলপ বিজনেছ কৰাটো মানে সি ইলিগেল যদি ভাবি কিনে মোক যোনবিলাক কৰি আছে সেইটো লৈ এৰেষ্ট কৰি দিয়ক। দুৰ্গা বৰাক এৰেষ্ট কৰক। সি তাক এৰেষ্ট কৰিলে কোনে কাক সি পঠাইছিলে এইটো ল'ৰাটো ওলাই যাব। সিটো অলৰেডি মোক ৱাৰ্ণিং দিয়াই আছে কি তোৰ দোকান জ্বলাই দিম, তোক পিটিম, তোক য'ত পাই মাৰিম, তোৰ গাড়ী নম্বৰ লৈ লৈছোঁ, চব গাই আছে, চব আছে মোৰ লগত ৰেকৰ্ডিং। সেইটো মোৰ মিডিয়াৰ লগতো দি দিম। এইটো মোৰ অচি ৰাতিপুৱা 7টা বাজি এনেকুৱাত মোক ফোন কৰিছে। তৰাজান এইটো মিনি ৱাইন শ্বপটো কোনোবা আনন'ন মিছক্ৰেণ্টে জ্বলাই পিনে গ'ল বুলি না, তাক মোক কৈছে গৈ পিনে অলপ ভেৰিফাই কৰি আহক বুলি। তো মই এতিয়া তাৰ পৰা এইটো অচিৰ ডাইৰেকশ্যনৰ পৰা ইয়াত আহি অলপ চালোঁ, মানে ভেৰিফিকেশ্যন কৰিলোঁ। চাইছে মানে এইটো জ্বলাইছে জ্বলোৱাটো না, কিন্তু ইমান বস্তু কিবা কিবি এইটোতো ডেমেজটো হোৱা নাই। কিন্তু ফাৰ্দাৰ আমি এইটো এনেতো আমাৰ ইনভেষ্টিগেশ্যনটো গৈ থাকিব, কিন্তু এইটো যোনে কৰিছে মানে ধৰা পৰিলে নহ'ব না। কিন্তু এনেকুৱা কৰিব নালাগে। আমি ইমানেই মানে যোনে কালপ্ৰিট আছে তাক বি এইটো আমি ৱাৰ্ণ নিচিনা কৰি দি আছোঁ না, ৱাৰ্ণিং টাইপতে কৈ আছোঁ ইমানেই। আৰু এতিয়া মই কৰিলোঁ, এতিয়া জাষ্ট যিটো মই ভেৰিফিকেশ্যন কৰিলোঁ এই কৰাটো এতিয়া মই মোৰ আইৰ অথৰিটি কৈ দিলোঁ। আৰু ইয়াততো নাইবৰত আৰু দুসৰা মই ইনভেষ্টিগেশ্যন কৰিবলৈ ষ্টেটমেণ্ট কাক বা ল'বৰ কাৰণে এনেকুৱা বি মোৰ ইয়াত নাই। দুইটা আছে, দুইজন যোনে চেলমেন আছে এইটো ৱাইন শ্বপৰ, সিহঁতৰ ষ্টেটমেণ্টতে এইটো সি এনেকুৱা কৈছে 11 বাজি এনেকুৱাতে সিহঁতে ওপৰত গৈ পিনে শুই আছিলে। এইটো ইনচিডেণ্টটো 2-3 বাজি ভিতৰতে হৈছে বুলি না, এইটো ষ্টেটমেণ্ট সিহঁতে দিছে। ৰাতিপুৱা জাষ্ট শুই উঠাৰ পিছতে চাইছে, সিহঁতে চাইছে তাত বটলৰ পৰা এইটো পেট্ৰল মিক্স কৰি জ্বলাই পিনে থৈছে। জাষ্ট এইটো ছাইডটো অলপ জ্বলাই দিলে না, ইমান সিহঁতৰ
ৱাইন শ্বপৰটো বস্তু পানীটো একো মানে ডেমেজটো হোৱা নাই ইমানেই আছে মোৰ। হয় মই চেয়াৰমেন হয় তাৰমানে মই আপোনাৰ ৰাতি তাৰমানে শুই আছিলোঁ আমি তাৰমানে গমেই নাপাওঁ যে কেতিয়া জ্বলালে কেতিয়া কি আমি গমেই নাপাওঁ মোৰ এতিয়া দোকানৰ আপোনাৰ গোটেই চাটাৰখন বেয়া হ'ল তাৰপিছত আপোনাৰ অলপ মতলব আপোনাৰ ডেমেজ হ'ল তাৰপিছত মই গমেই নাপালোঁ মই এনে কেইটামান বজাত ৰাতি ঘটনাটো মোটামুটি আপোনাৰ 2টা-2:30 বজাত হ'ব ঘটনাটো। আপুনি তেতিয়া ক'ত আছিল? এতিয়া মই ওপৰতে আছিলোঁ হয় মই শুই আছিলোঁ। আপোনাক কেতিয়াবা কোনোবা দম কিবা নাই সেইবিলাক মোৰ কোনো দিয়া নাই দম চম কোনো দিয়া নাই মই আজিলৈকে মই ভালদৰে আছোঁ ইয়াতে ভালদৰে খাই আছোঁ আৰু কামো কৰি আছোঁ ভালদৰে কিন্তু কোনো মোক দম চম দিয়া নাই আজিলৈকে। কিন্তু আজি ৰাতিৰ ভিতৰত মানে এই ঘটনাটো হ'ল মানে কি কাৰণে হ'ল মই গম নাপালোঁ মানে কি কাৰণে ঘটনাটো কৰিলে। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।